গাইছ ৰাতিপুৱাৰ ভাগতে ওলাইছোঁ আৰু ৰাতিপুৱা ভাগতে ওলাই পেলাই গৈ আছোঁ তেতিয়া আৰু লাগিলে লেটা মানে বহুত জাম হৈ পৰিছে মানে বহুত মানুহ একেলগত যোৱাৰ কাৰণে ৰাস্তা একদম পূৰা ব্লক হৈ পৰিলে আৰু ব্লক হৈ পৰাতে আমি গোটেই দিন তাতে থাকিলোঁ আৰু থাকি পেলাই মানে হৈ গ'ল ৰাতি সন্ধিয়া হৈ গ'ল আৰু সন্ধিয়াৰ পৰা গৈ আছোঁ পূৰা ৰাতিৰ পিছত কি হ'ল 12টা বাজি গ'ল তেতিয়া ৰাতিপুৱা 12টা বাজি গ'ল তেতিয়া গৈ আছোঁ আৰু তেতিয়া পূৰা ৰাস্তা ব্লক আছিলে তেতিয়া তাত গৈ পেলাই চালোঁ 12টা হৈ গ'ল তেতিয়া মানে লাগিছেও ভোক কেতিয়া কি কৰোঁ মানে অলপ ঘূৰা ফুৰা কৰিলোঁ ঘূৰা ফুৰা কৰি পিছত আহিলোঁ আহি পেলাই ডাইৰেক্ট চালোঁ সকলোৱে শুই গ'ল আৰু সকলোৱে শুই যোৱাৰ পিছত আমি ভাবিছোঁ এতিয়া জাগাও নাই এতিয়া কি কৰোঁ বাহিৰত মানে পেণ্ডেল পূৰা ভৰ্তি হৈ গৈছে মানে বাহিৰতো থাকিলোঁ আৰু তেতিয়া মানে এটা বহুত ফিল হৈছে যে আমাৰ সকলোৱে মুছলমান ভাই বন্ধুসকল সকলোৱে আহিছে সকলোৱে আল্লাহৰ ওচৰত ইয়াত দিন দুনীয়াৰ কথা হ'ব তেতিয়া সকলোৱে আহি পেলাই মানে ইয়াত চামিল হৈছে আৰু তেতিয়া মানে ৰাতিটো গুচি গ'ল আৰু দিনৰ ভাগতে ভাবিছোঁ আপোনালোকৰ ওচৰত অলপ ভিডিঅ'টো দাঙি ধৰোঁ তেতিয়া ইজতেমাত কি হয় মানে দিন দুনীয়াৰ কথাবিলাকেই হয় আৰু আমাৰ হজৰত মুহাম্মদ ছাল্লাল্লাহু আলাইহি ছাল্লামৰ তেখেতৰ কথাবিলাকেই গোৱা হয় আৰু কেনেকৈ চলিব ইছলাম কেনেকৈ ইছলামত চলিব লাগে সেইবিলাকৰ কাৰণে কোৱা হয় আৰু ফজৰৰ ভাগত নামাজ পঢ়ি পেলাই চালোঁ যে আকাশখনো বহুত ধুনীয়া আৰু তেতিয়া ভাবিছোঁ অলপ আপোনালোকক ভিডিঅ'টো দাঙি ধৰোঁ তিনিদিনীয়া ইজতেমা হ'ব গৈ আছে য'ত ফেব্ৰুৱাৰী 14, 15, 16 আৰু তেতিয়া মইতো দুদিনীয়া হৈ পেলাই গৈছিলোঁ 15 তাৰিখে মই ইজতেমাত গৈছিলোঁ আৰু প্ৰাৰ্থনা শেষ কৰিলোঁ তেতিয়া দুৱা প্ৰাৰ্থনা শেষ কৰি পেলাই আহিলোঁ যে ঘৰলৈ যাব ওলাইছোঁ আৰু ওলাওঁতে সকলোৱে মানুহ একত্ৰিত হৈ পেলাই ওলাই আছে সকলোৱে বেগ দালি টোপোলা চব যোনে যিমান মানে পাৰে সেই বস্তুবিলাক লৈ পেলাই সকলোৱে যাব ওলাইছে আৰু ইজতেমাৰ স্থলীৰ পৰা ময়ো ঘৰলৈ যাবলৈ ৰাওনা হ'লোঁ তেতিয়াই সকলোৱে গৈ আছে মোৰ পিনে পিছপিনে আপোনালোকে ইয়াত চাব পাৰিছে গাইছ আৰু আপোনালোকে এনেকুৱা ইজতেমাত যদি কোনেও যোৱা নাই তেতিয়া আৰু যাব পাৰিব আৰু হ'ব 2026তো হ'ব এতিয়া 2025 হয় 26তে ইজতেমাত যাব আৰু মনটো বহুত ফিল হয় যে সকলোৱে একত্ৰিত হৈ পেলাই আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰোঁ আল্লাহে যে আমাক সকলোকে হেফাজত কৰক ৰক্ষা কৰক আমাৰ অসমত ঢেকীয়াজুলি নৰ্থ ইষ্টৰ ভিতৰত ইজতেমাখন এখন বহুত ডাঙৰ ইজতেমা হ'ব গৈছিলে আৰু এই ইজতেমাত বহুত মানুহ একত্ৰিত হৈছিলে আৰু আপোনালোকে মোৰ পেজখন যদি এতিয়ালৈকে ফ'ল' কৰা নাই ফ'ল' কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ইউটিউবত চালে আৰু ফেচবুকত চালে ফ'ল' কৰিব আৰু ইনষ্টাগ্ৰামত জিপি বেগ ইব্ৰাহিম আপোনালোকে তাত ফ'ল' কৰি দিব আপোনালোকে দুৱাত আশাত আজি ভিডিঅ' ইমানে আছিলে তো আপোনালোকে মোৰ কাৰণে দুৱা কৰিব আজি ভিডিঅ' ইমানেই